টকা আৰু মই এতিয়া কলেজত আহিলোঁ আৰু আজি কলেজত কিয় আহিলোঁ আৰু ভিতৰত কিয় সোমোৱা নাই ভিডিঅ'টো শেষলৈকে চাই থাকক। নমস্কাৰ, মই হিমজিত আৰু সকলোকে গুড মৰ্ণিং ঘৰৰ পৰা। আৰু আজি আছে মোৰ এক্সাম, মানে আজি 5 নম্বৰটো এক্সাম আছে। তাতে কলেজত কি হয় কেনেকৈ হয় আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম, বাছ আপোনালোকে ভিডিঅ'খিনি শেষলৈকে চাই থাকক। টকা যেতিয়া মানে তামোল চামোল খাই কিনে মানে ঘৰৰ পৰা ওলালোঁ আৰু এখন মানে ডাইৰেক্ট কলেজত যাব ওলাইছিলোঁ আৰু এতিয়া মানে এখন চাওক পানীখিনি এনেকৈ হৈ আছে, সেইকাৰণে মানে ছাতাখিনি লৈ ল'লোঁ। বাকী কোনে বাছ আপোনালোকৰ কলেজত ডাইৰেক্ট লগ পাম দেই। টকা আৰু আধাৰলৈকে আহি পালোঁ আৰু আমাৰ লগৰবিলাকক ৰখি আছোঁ আমি দুটাই, আৰু ৰখি আমনি লগৰ অৱস্থাত মানে এওঁলোকে আহি পালে। বাকী কোনে আমি এতিয়া গৈ থাকোঁ আৰু আমি 2 কিলোমিটাৰ মানে অহাৰ পিছতে এইখন আমাৰ গাড়ীৰ অৱস্থা আৰু কি হ'ল আমিও নাজানো। আৰু ইয়াৰ পিছতে মানে আমি আমি কলেজখন আহি পালোঁ আৰু আজি আমাৰ দুপৰীয়াহে এক্সাম আছে 1:30 পৰা। সেইকাৰণে আমি সময় থকাৰ কাৰণে কমন ৰুমত আহি গ'লোঁ। কমন ৰুমৰ পৰা আমি ডাইৰেক্ট অফিচ ৰুমত আহি গ'লোঁ আৰু ইয়াৰ পিছতে আমি ডাইৰেক্ট এক্সাম হলত গ'লোঁ। 2000 years later 2 ঘণ্টা এক্সাম হলত বহি আৰু এতিয়া ওলালোঁ আৰু ইয়াৰ পিছত ক'ত যাম আপোনালোকে জানেই, ডাইৰেক্ট ঘৰলৈ বুলি আমি ৰাওনা হ'লোঁ আৰু এতিয়া আমি গৈ থাকোঁ। a few moments later 35 কিলোমিটাৰ গাড়ীত উঠি আৰু এতিয়া আমি আহি পালোঁ আৰু আমি দোকানত সোমাই গ'লোঁ খোৱাৰ কাৰণে। আৰু বহুত ভোক লাগিছে যিহেতু একো খোৱা নাই। খোৱা লোৱা হোৱাৰ পিছতে গাড়ী পোৱাৰ কাৰণে আমি ডাইৰেক্ট গাড়ীত আহিলোঁ আৰু এতিয়া আমি ডাইৰেক্ট গৈ আছোঁ। কিবা কবি? So guys, sorry guys, namaskar. Hai, video kota ini. Hah? Video berasa tuh. Video কৰিছোঁ। Semua jadi tuh. কিয় কবি ক? কোনে দ? আৰু আজিৰ দিনটো ইফাল সিফাল কৰি আৰু এতিয়া মই গাঁৱত আহি পালোঁ, মানে মই ঘৰত আহি পালোঁ। টকা এতিয়া ঘৰত আহি পালোঁ আৰু এতিয়া মই মানে ফিল্ডলৈকে মানে গৈ আছোঁ। ঘৰত থাকি ভাল নালাগে, সেইকাৰণে মানে ফিল্ডত যাওঁ, অলপমান থাকোঁ, তাৰপিছত মানে ঘৰত আহিম আৰু এতিয়া মানে প্ৰায় আন্ধাৰ হ'লেই আৰু বাকী মানে বাছাৰ মই চাই থাকোঁ দেই। টকা এতিয়া মই ফিল্ডৰ পৰা আহিলোঁ, মানে ফিল্ডত মানে অলপ টাইম থাকিলোঁ, তাৰপিছত মানে ঘৰত আহিলোঁ আৰু এতিয়া সমস্যা মানে প্ৰায় 7টামান বাজিছে। আৰু আজিৰ ভিডিঅ'খিনি এইখিনি আছিল। এইটো আছিল মোৰ এটা সৰু এটা আপডেট ভিডিঅ'। আগতে ভিডিঅ'ৰ বাবে জয় হিন্দ, জয় অসম।